खुलुमबाय निउस 24 बड'लेण्ड नायगिरि नोंथांमोनखौ बरायना दिनैनि ब्रेकिं निउसजों आं बबिता बर'। BTR आव UPPL राजखान्थि हान्जानि सुबुं थुबुरमा। BTC बिसायख'थिनि देरहानायनि थांखिजों राजखान्थि दोलोआ गोबां फोसाबनाय हाबाफारि लानायखौ नुनो मोननाय जादों। उदालगुरि जिल्लानि सिङाव भेरगाव जिल्ला UPPL दोलोआबो गोबां हाबाफारि लाना दोलोनि सांग्रांथि खालामनायाव उनफिनना थायाखै। गोख्रोङै दोलो फोरनायनि हाबाफारियाव मुखुब दैदेनगिरि आरो रायजोफोरा। भेरगाव जिल्ला UPPLनि सिङाव गासै मोनबा BTCनि बिसायख'थि बियाब। बे मोनबा बियाबखौ लाना मोनसे गिदिर सुबुं थुबुरमा खुंनो थाखाय लाहार फाहार खालामनायखौ नुनो मोननाय जादों। खुंनो लानाय सुबुं थुबुरमाया बोहैथि दाननि 18 नबेम्बराव टंला हायार सेकेन्डारियाव सानसेनि हाबाफारिजों UPPLनि आफादगिरि प्रमद बर'नि बाहागो लानायाव खुंजागोन होनना दोलोनिफ्राय मिथिहादों। सुबुं थुबुरमाखौ आब्रुथियै सामलायनो मावसोम हान्जानि मावबादा दिनै बेखेवना बिथांमोननो मावखान्थिनि फोरोंथाय होनो थिरांथा लायो। लोगोसे मावबादाया गाबोननिफ्राय सोलिगोन होनना मिथिहायो। मावबादाखौ बेखेवना होयो भेरगाव जिल्ला UPPLनि आफादगिरि नन्दराम बर' बिथाङा। মহিলা মঞ্চৰ নেত্ৰীসকল, আজি এই 18 তাৰিখৰ মেগা গেডাৰিং লক্ষ্য ৰাখি পেলাই যি আয়োজক কমিটি গঠন কৰা হৈছিল আৰু তাৰে কনভেনৰ তেখেত ৰবীন্দ্ৰ বড়ো ডাঙৰীয়া। ইয়াত আমাৰ CWC নেতাসকল, কেন্দ্ৰীয় কমিটিৰ নেতাসকল, ব্লক কমিটিৰ নেতা নেত্ৰীসকল আৰু স্বেচ্ছাসেৱক ভলেণ্টিয়াৰ হিচাপে পাৰ্টিচিপেট কৰা সকলো সদস্য আৰু দলীয় কৰ্মীবৃন্দসকল, যে 18 তাৰিখ যিহেতুকে মেগা গেডাৰিং হ'ব, আজিও আমি আলোচনা কৰিছিলোঁ যে আমাক দলীয়ভাৱে 30,000 গেডাৰ কৰিব দিয়া হৈছে আৰু এই 30,000 গেডাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে যে ভলেণ্টিয়াৰৰ প্ৰয়োজন, এই প্ৰয়োজনীয়তা অনুভৱ কৰি পেলাই আমি এই ভলেণ্টিয়াৰখিনি যিমান আমি আশা কৰিছোঁ তাতকৈ বেছি কৰিব লাগিব। কাৰণ টংলা হ'ল নগৰ এটা অঞ্চল, টাউন এলেকা হিচাপে সেই ফিল্ডত যিমান মানে কণ্ট্ৰল কৰিব লাগে ডিচিপ্লিনটো, শৃংখলাবদ্ধভাৱে মানুহক বহোৱা, মানুহক শৃংখলাবদ্ধভাৱে আমি আদৰণি লোৱা আৰু ইয়াত মানে টাউনটো কণ্ট্ৰল কৰিবৰ কাৰণে টাউন এলেকাটো যিখিনি পাৰ্কিং মানে ছিষ্টেম কৰা হৈছে সেইবিলাকত আমাৰ স্বেচ্ছাসেৱক, আমাৰ ভলেণ্টিয়াৰবিলাকে থিয় হৈ যাতে আমি মানে হেৰিটোত অহা যোৱাৰ যিটো ইণ্ডিকেশ্যনটো কৰিব পাৰে সেইটো মেইনটেইন কৰিব লাগিব। আৰু ইয়াত যিখিনি মানে আহোঁতে মানুহে কষ্ট কৰি আহিছে যাতে তেওঁলোকৰ যাতে অসুবিধা নহয় সেইখিনি ব্যৱস্থাটো থাকিব লাগিব। আৰু স্বেচ্ছাসেৱক হিচাপে যিখিনি আমি সহায় সাৰথি হিচাপে থাকিব লাগে সেইখিনি কিন্তু কৰিব লাগিব। আৰু ভলেণ্টিয়াৰ হিচাপে যিখিনি আমি কৰ্তব্য আৰু নিষ্ঠা সহকাৰে আমি পালন কৰিব লাগিব। ইয়াত ফিল্ডৰ কণ্ট্ৰলৰ লগতে গোটেই টাউন অঞ্চলটো কভাৰ কৰাটো ভাল বুলি মই ভাবিছোঁ। কাৰণ ইয়াত ডিচিপ্লিন এটা মেইনটেইন হ'ব লাগিব। ইয়াত আমি যিটো মানে হেৰিত কি বুলি কয় ক'ত পাৰ্কিং কৰিব লাগে আমি সেইটো এটা ইণ্ডিকেশ্যন কৰিছিলোঁ যে উত্তৰ অঞ্চলৰ পৰা আহিলে NRLত আমাৰ কণ্ট্ৰল কৰিব লাগে পাৰ্কিংটো, পূব দিশৰ পৰা আহিলে আমাৰ কলেজ আৰু নিয়াৰেষ্ট আফচু অফিচৰ ওচৰত কণ্ট্ৰল হ'ব লাগে, সেইটো আমি ইণ্ডিকেশ্যন কৰি আছোঁ। দক্ষিণ পাৰ্টত মানে মদৈবাৰী সমষ্টিৰ পৰা যিখিনি আহিব মানে FCIতে কণ্ট্ৰল হ'ব লাগে। তাৰপিছত পশ্চিম ছাইডতো আমি যেনে তেনেকৈ হ'লেও পাৰ্কিঙৰ কাৰণে আমি পূজাখোলা আৰু ৰেল ষ্টেচনটো পোৱা হৈছে, কিন্তু হেৰিটোত মানে আল্টিমেট এই ৰেল গেটৰ পৰা মানুহখিনি খোজকাঢ়ি আহিব লাগিব। ইয়াত যাতে আমাৰ মিটিঙৰ আশাখিনি আমি ভাল ব্যৱহাৰেৰে মানুহখিনি যাতে শৃংখলাবদ্ধ আনিব পাৰোঁ। ইয়াত যিহেতুকে অন্যান্য জনসাধাৰণবিলাক টাউনত আহিব, মিটিঙত অহা মানুহবিলাক টাউনত আহিব, কোনোবা বেমাৰৰ কাৰণে আহিব, কোনোবা বজাৰ কৰিবলৈ আহিব, টাউনটো হয়তো কিছুমান এনে নিজাববীয়া কাম লৈ আহিব, তাতে যাতে তেওঁলোকে হাৰাশাস্তি নাপায় সেইটো কিন্তু লক্ষ্য ৰাখিব লাগিব। এইটো মুহূৰ্তত নিউজ 24 বডলেণ্ডে টংলা হাই ছেকেণ্ডাৰী ফিল্ডত আছোঁ আৰু এই টংলা হাই ছেকেণ্ডাৰী ফিল্ডত ইতিমধ্যে UPPLৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট UPPL এটা মেগা গেডাৰিং লৈছে আৰু সেই মেগা গেডাৰিঙৰ আজি আৰম্ভণি ভলেণ্টিয়াৰ বিভাগৰ যিটো প্ৰশিক্ষণ দিব সেই প্ৰশিক্ষণৰ আৰম্ভণি তেওঁলোকে কৰিব। ইয়াতে অগণন
মানুহৰ গেডাৰিং হ'ব সেই গেডাৰিংটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব বা কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেইটোৰ বিষয়ে তেওঁলোকে আজি ভলণ্টিয়াৰবিলাকক প্ৰশিক্ষণ দিয়াৰ এটা কাৰ্যসূচী লৈছে ইয়াত আমি লগ পাইছোঁ ভেৰগাঁও ডিষ্ট্ৰিক্ট UPPLৰ আৰু CWCৰ মেম্বাৰ তেখেত ভেৰগাঁও ডিষ্ট্ৰিক্টৰ এজন উপসভাপতি ভাইচ প্ৰেচিডেণ্ট মনমোহন বড়ো ডাঙৰীয়া দেৱক তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ পোনপটীয়াকৈ তেওঁক এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকৰ যিটো নেকি মেগা গেডাৰিং সেই মেগা গেডাৰিঙত আপোনালোকৰ কিমান টাৰ্গেট আছে আমি অহা 18 তাৰিখ আমাৰ এই ভেৰগাঁও জিলা 5টা সমষ্টিক লৈ পেলাই এটা মেগা গেডাৰিং লোৱা হৈছে আৰু তাতে আমি সেইদিনাখনে আমি নিৰ্ণায়ক ভূমিকা ল'ম আৰু নিৰ্ণয় কৰিম যে আমি এই 5টা সমষ্টি আমি জিকি যাবলৈ কাৰণে আৰু তাতে আমি প্ৰমাণ কৰি দিম যে আমাৰ সেই 5টা সমষ্টিৰ পৰা কিমান মানুহ ইয়াত গেডাৰিং কৰিব পৰা যায় তো স্বতঃস্ফূৰ্তভাৱে মানুহবিলাকে এতিয়া মেগা গেডাৰিঙৰ কাৰণে ৰেডি হৈছে প্ৰাইমাৰীবিলাকে ৰেডি হৈছে গাঁৱৰ মানুহবিলাকে ৰেডি হৈছে আহিবলৈ কাৰণে আমি ইয়াত 30,000 পৰা 40,000 মানুহ আমি গেডাৰিং কৰিবলৈ মানে এটা যোজা চলাইছোঁ আমি আশা কৰিম যে এই মেগা গেডাৰিঙৰ জৰিয়তে আমি যে 5টা সমষ্টিত জিকি যাম বা আমি যে মানে 5টা সমষ্টিৰ গোটেই ৰাজ্যে যে আমাক মানে ছাপোৰ্ট কৰিছে আমি সেই কথাটো সিদিনাখন আমি প্ৰমাণ কৰি দিম এটা মুখ্য অতিথি হিচাপে মুখ্য অতিথি হিচাপে আমাৰ চিফ প্ৰমোদ বড়ো ছাৰ তেখেত থাকিব আৰু লগতে কেন্দ্ৰীয় নেতৃবৃন্দ থাকিব শীৰ্ষ নেতৃত্বসকল থাকিব আৰু ইয়াতে আমি গোটেই প্ৰাইমাৰীবিলাকৰ যিবিলাক কেডাৰ আছে গোটেইবিলাকে থাকিব আমাৰ কৰ্মীবিলাক মূলতঃ UPPLৰ যিখিনি কেণ্ডিডেট যিখিনি প্ৰাৰ্থী সেই প্ৰাৰ্থীবিলাকক জয়ী কৰোৱাৰ কাৰণে UPPLে আপ্ৰাণ চেষ্টা কৰি আছে আৰু সেই UPPLৰ যিটো ভেৰগাঁও সাব ডিভিজনৰ অন্তৰ্গত 5টা সমষ্টিক লৈ 5জনৰ যি প্ৰাৰ্থী সেই 5জনৰ প্ৰাৰ্থীক জয়ী কৰাৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আছে সেনে ক্ষেত্ৰত মই আকৌ তেওঁ বড়োদেৱলৈ মই এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি দেখিছোঁ আপোনালোকে বিগত সময়বোৰত মানে পদযাত্ৰা কৰিলে আৰু আপোনালোকে নেক্সট ষ্টেপ ল'লে এই মেগা গেডাৰিংটো তেনে ক্ষেত্ৰত মেগা গেডাৰিঙৰ থ্ৰুৱেদি আপোনালোকৰ কিবা উন্নত হ'ব বুলি আপুনি ভাবেনে আৰু 5টা ভেৰগাঁও সমষ্টিৰ আপোনালোকৰ যিটো 5টা সমষ্টি আছে সেই 5টা সমষ্টিৰ যিখিনি প্ৰাৰ্থী জয়ী হ'ব বুলি আপুনি ভাবেনে তো এইটোৱে আমি প্ৰমাণ কৰি দেখিব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে জানে আমি সকলোৱে জনা উচিত যে আমাৰ ইলেকশ্যনৰ ক্ষেত্ৰত বিশেষকৈ ৰাজনৈতিক ইলেকশ্যনৰ ক্ষেত্ৰত 20 পৰা 30% মানুহ চাইলেণ্ট থাকে মানে চাইলেণ্ট ভোটাৰ্ছ থাকে তো আমি সেই মানুহখিনিক বিশ্বাস দিলাবৰ কাৰণে মানুহৰ মাজত আস্থা আনিবৰ কাৰণে আমি এই প্ৰগ্ৰামবিলাক কৰিছোঁ যে আমাৰ আজিৰ তাৰিখত কোন মানে শীৰ্ষত আছে আজি BPFৰ যিটো মানে অৱস্থা অত্যন্ত মানে পানী ধাৰ নচৰা এটা অৱস্থা হৈছে আজি BJPয়ে বিভিন্ন সমষ্টিত আহি পেলাই বিশেষকৈ শিক্ষামন্ত্ৰী তথা মানে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আহি পেলাই বিভিন্ন অঞ্চলত মানে কেম্পিং কৰি আছে BJPৰ হৈ পেলাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ যিটো কেম্পিং এই কেম্পেইনে আমাৰ জনসাধাৰণৰ মাজত কোনো প্ৰভাৱ পেলাব পৰা নাই আমি ঘৰে ঘৰে গৈছোঁ দূৰে দূৰে গৈছোঁ মানুহৰ ঘৰে নলামুখে গৈছোঁ যে আমি কৈছোঁ আমি কি কৰিবলৈ ওলাইছোঁ কোনোবাই দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে আমাৰ তাত মাত মাতিবলৈ নাই আইনগতভাৱে তেওঁলোকৰ যিটো ব্যৱস্থা হ'ব লাগে সেইটো ব্যৱস্থা হ'ব কিন্তু আমি ৰাইজক কৈছোঁ যে আমি ভৱিষ্যতে আমি কি কৰিবলৈ ওলাইছোঁ যে এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে UPPL চৰকাৰ ওলাই আহিছে প্ৰমোদ বড়োৰ নেতৃত্বত আৰু সেইটোক লৈ পেলাই আজি গোটেই ৰাইজে ওলাই আহি পেলাই স্বতঃস্ফূৰ্তভাৱে ওলাইছে আমাক ছাপোৰ্ট কৰিছে আমি সেইদিনাখনে এই 20 আৰু 30% যিটো চাইলেণ্ট তেওঁলোকক আস্থাত আনিবৰ কাৰণে তেওঁলোকক বিশ্বাস দিলাবৰ কাৰণে আমি সেইদিনাখন প্ৰমাণ কৰি দেখুৱাম যে আৰু তাৰ জৰিয়তে সেই 20 বা 30% ভোটখিনি আমাৰলৈকে কনভাৰ্ট কৰিবৰ কাৰণে আমি মেগা গেডাৰিং 18 তাৰিখে যিহেতু হ'ব আপোনালোকে এতিয়া বৰ্তমান প্ৰিপেৰেশ্যনত আছে সেইটো মুহূৰ্তত আপোনালোকে ৰাইজক কি বুলি আহ্বান কৰিব মই ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে পৰিৱৰ্তনৰ স্বাৰ্থত বিশেষকৈ নট অনলি চৰকাৰ পৰিৱৰ্তন মানে সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি এখন সুস্থ সমাজ শান্তি সমাজ ঐক্য সংগতিপূৰ্ণ এটা সমাজ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটোৰ কাৰণে মই তেওঁলোকক আহ্বান জনাওঁ অনুৰোধ জনাওঁ থেংক ইউ To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.